নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গুজৰাটীৰ এম্ব্ৰইডাৰীৰ ভিডিঅ' এটা আপোনালোকৰ সন্মুখলৈ আনিছোঁ। এই ভিডিঅ'টো ৰিকুৱেষ্টেড আছিলে। এই চিলাইটো বহুত মানুহে নাজানে বা কৰিব বিচাৰে, কিন্তু অলপ টান বুলি ভাবে, কিন্তু ইমান টান নহয়, এইটো সহজ চিলাই। ভালকৈ যদি মন দি পেলাই চাই তেতিয়া সুন্দৰকৈ পাৰিব। আৰু এই ভিডিঅ'টো মই এই এপাহকেই দেখুৱাইছোঁ। সেই এপাহ খালি আপোনালোকে যদি ভালকৈ ভিডিঅ'টো ৰখাই চাই তেতিয়া ভালদৰে বুজি পাব। চাব, এই আঁকি লোৱাৰ পাছত এই বাওঁফালৰ এই কৰ্ণাৰটোৰ পৰা সদায় আৰম্ভ হ'ব। এই কৰ্ণাৰটোৰ পৰা আৰম্ভ হৈ ইটো কৰ্ণাৰত সোমাবগৈ। পুনৰবাৰ তাৰ পাছেদি মই জুম কৰি ভালকৈ দেখুৱাইছোঁ। আপোনালোকে যেতিয়া কৰিব, যদি টান দেখে বা অলপ কঠিন বুলি ভাবে, তেতিয়া পাৰিলে ভিডিঅ'টো ৰখাই মোৰ লগত কৰি যাবলৈ চেষ্টা কৰিব। কাৰণ যেতিয়া ভিডিঅ'টো চাই চাওঁতে বহুত সহজ নিচিনা লাগিব পাৰে, কিন্তু কৰিব সময়ত হয়তো পাজুল লাগিব পাৰে। সেয়েহে পৰাপক্ষত মই এই ভিডিঅ'টো প্লে' কৰি পেলাই আপোনালোকে সমানে কাপোৰত কৰি যদি যাব পাৰে তেতিয়া একেবাৰে সহজ হৈ পৰে। সকলো চিলাই শিকোঁতে তেনেকৈ শিকিলে ভাল হয়। সেয়ে এনেকৈ কৰিলে এই পটাপট তেতিয়া হ'ব, কৰিব পৰা যায়। এইদৰে মন কৰিব আৰু এই সূতাডালৰ ওপৰেদি যাব প্ৰথম সূতাডালৰ, আৰু ছেকেণ্ড সূতাডালৰ তলেদি গৈ কাষতে বেজিটো ভৰাই তললৈ নমাই দিলেই হ'ল সূতাডাল। আমাৰ এতিয়া ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল। নিশ্চয় ধৰিব পাৰিছে ফাৰ্ষ্ট ষ্টেপটো হৈ গৈছে। আৰু ছেকেণ্ড ষ্টেপটো সেইদৰে এই বেজিটো মাজৰ ঘৰটোৱেদি ওপৰলৈ আনিব লাগিব। এইদৰে আনিলে, যিহেতু প্ৰথম আমি লেফ্ট ছাইডৰ পৰা আৰম্ভ কৰিছিলোঁ, সেয়েহে লেফ্ট ছাইডৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। যিহেতু 4টা ঘৰতে বনাব লাগিব, উঠিব লাগিব, প্ৰথম লেফ্ট ছাইডৰ। আৰু আপোনালোকে বেজিটো এইদৰে নল'ব। যদি এইদৰে লয় কেনেবাকৈ জোঙা ছাইড অংশটোৱেদি, তেতিয়া আপোনালোকক এই সূতা ছিগাৰ সম্ভাৱনা থাকে। সেয়েহে মই যিদৰে বেজিটো লৈছোঁ, এইদৰে ওলোটা ছাইডেদি ল'লে ভাল হয়। এইদৰে ওলোটা ছাইডেদি ল'ব, তেতিয়া সূতা ছিঙাৰ ভয় নাথাকে আৰু কৰিবলৈও অলপমান সহজ হয়। এইদৰে 2ডাল সূতাৰ তলৰেদি যাব প্ৰথম বেজিটো। এইদৰে তলদি গৈ ছাইডৰ যিডাল সূতা আছিলে তাৰ তলেদি আহিব। মই সেয়েহে কৈছিলোঁ আপোনালোকে সমানে কৰি যাবচোন, একেবাৰে সহজ হৈ পৰিব। এই সূতাডালৰ তলেদি যাব।